নমস্কাৰ মোৰ প্ৰিয় বন্ধু আৰু বান্ধৱীসকল মই এই সময়ত এটি বিশেষ কথা লৈ বিশেষ বাক্য লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো হেয়া হৈছে মাতৃ দিৱস মাতৃ দিৱস বুলি ক'লে সকলোৱে মনত আহে যে আমেৰিকানৰ এগৰাকী যুৱতী যাৰ নাম আছিল আনা জাৰ্ভিছ তেওঁ এই মাতৃ দিৱসটো প্ৰতিষ্ঠা কৰিছিল আৰু সমগ্ৰ পৃথিৱীত থকা খ্ৰীষ্টত বিশ্বাস কৰা যিমান আমি বিশ্বাসীবিলাক আছো সকলোৱে মে মাহৰ দ্বিতীয় সপ্তাহটোত অৰ্থাৎ দ্বিতীয় দেওবাৰে মাতৃ দিৱস হিচাপে পালন কৰি আহিছো কিন্তু এই মাতৃ দিৱসৰ বিশেষ তাৎপৰ্য আছে মাতৃ দিৱসত আমি সকলোৱে জানো যে মাতৃবিলাকক সন্মান কৰিব লাগে পবিত্ৰ বাইবেল শাস্ত্ৰত ইয়াৰ বিষয়ে লিখা আছে যে আপোনালোকে যদি চাই তেনেহলে যেটো নেকি যাত্ৰা পুস্তকৰ পুস্তকটোত আপোনালোকে 20 অধ্যায় যেটো নেকি 10 আগিয়াৰ বিষয়ে আছে তাত 20 যাত্ৰা পুস্তক 20 অধ্যায় 12 পদত এইদৰে লিখা আছে যে তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি দেশ দিছে সেই দেশত তোমাৰ আয়ুস দীঘল হবৰ নিমিত্তে তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা এয়া হৈছে 10 আজ্ঞাৰ এটি আজ্ঞা আৰু এই কথাষাৰত লিখা আছে তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি দেশ দিছে সেই দেশত তোমাৰ আয়ুস হবৰ নিমিত্তে তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা কথা হল কি এই সময়ত যে আমি আমাৰ পিতৃ মাতৃবিলাকক কিমান সন্মান কৰো প্ৰশ্ন হেতুই যে আমি আমাৰ পিতৃ মাতৃবিলাকক সন্মান কৰিব পৰা আছনে নাই আজি চাওক যে যিমান মানুহে পিতৃ মাতৃবিলাক বহুত মানুহে কি কৰি আছে মানে বিপৰীতটোহে কৰি আছে সন্মান নকৰি তেওঁবিলাকে অপমানহে কৰি আছে ধৰক পিতৃ মাতৃবিলাকক কয় মোৰ পিতৃ মাতৃবিলাকে একো নবুজে একো নাজানে এনেকা বিভিন্ন ধৰণৰ অপমানহে মানে সম্পূৰ্ণ বিপৰীতটোহে আমি বেছিভাগ দেখিবলৈ পাওঁ কথা হল কি বিপৰীত আপুনি নিজে একবাৰ চিন্তা কৰক যে পিতৃ মাতৃ যেতিয়া আপুনি বা মই যেতিয়া সৰু আছিলো কথা ক'ব নোৱাৰা অৱস্থাত আছিলো তেতিয়াও আমাৰ যি অসুখ হয় এই অসুখবিলাকত নকোৱাৰ আগতে তেওঁবিলাকে বুজি পায় আপুনি নিজকে একবাৰ ভাবি চাওক আপুনি চিন্তা কৰক যে আপোনাৰ পিতৃ মাতৃয়ে আপুনি যেতিয়া কথা ক'ব নোৱাৰা অৱস্থাত আছিলে সৰু অৱস্থাত আছিলে তেতিয়া আপোনাক কি ক'ব বিচাৰিছে সেই কথাষাৰ তেওঁবিলাকে বুজি পাইছিল আৰু আজি এতিয়া আপুনি যে ডাঙৰ দীঘল হোৱাৰ পিছত কি কয় মোৰ পিতৃ মাতৃয়ে বুজি নাপায় নাজানে চিন্তা কৰক আপুনি যে আপোনাৰ কাৰণে আপোনাৰ পিতৃ মাতৃয়ে কি ভাল হোৱাটো বিচাৰে আপুনি নিজকে এবাৰ ভাবক আৰু এই মাতৃ দিৱসৰ দিনত আপুনি অনুভৱ কৰক দ্বিতীয় কথা হৈছে বাইবেলত আৰু এষাৰ কথা লিখা আছে পবিত্ৰ বাইবেল আপোনালোকে চাব ইফিছিয়া পুস্তকৰ 6 অধ্যায় 2 পদত লিখা আছে সেই একে কথা নিজৰ পিতৃ মাতৃক সন্মান কৰ তেহে তোমাৰ কল্যাণ হ'ব আৰু দেশত দীৰ্ঘায়ু হ'ব যেটো নেকি 10 আজ্ঞাত যেটো নেকি মহান ঈশ্বৰে মুছিৰ দ্বাৰা এই বাক্যশাৰী লিখাইছিলে সেই একেই কথাষাৰ নতুন নিয়ম যেটো ভাগ আছে এই ভাগত লিখা আছে যে পৌলৰ দ্বাৰাই এই বাক্যশাৰী আকৌ এবাৰ ইফিছিয়া মণ্ডলীলৈ এই কথাটো লিখিবলৈ কৰিলে মই আকৌ পুনৰাই আপোনাক কৈছো আপোনালোকক মই কৈছো যে আপোনালোকে নিজকে এবাৰ ভাবক নিজৰ পিতৃ মাতৃক আমি কিমানে
সন্মান কৰিছোঁ, কিমানেই আমি আজিৰ দিনত মৰ্যাদা দিছোঁ। আৰু যদি দিয়া নাই, মে' মাহৰ দ্বিতীয় দেওবাৰ পিছত আপোনালোকে মনতে ভাবক, নিজৰ পিতৃ মাতৃয়ে আপোনাৰ বা মোৰ কাৰণে কি ভাল হোৱাটো বিচাৰে। আপুনি নিজকে এবাৰ চিন্তা কৰি ভালকে মনত পেলাওক আৰু পিতৃ মাতৃবিলাকক সন্মান কৰিবলৈ সেই দিনৰ পৰাই আপুনি মনস্থ কৰক। মই এই বাক্যৰ পৰা ইমানেই কৈছোঁ, এই বাক্য যিমানেই শুনিব আপোনালোকে, সকলোকে মহান পিতৃ ঈশ্বৰ যীশুৱাই কোৱাত আৰু শুনাত সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।